লগৰজনী ঘৰত বহিবলৈ ৰাতিপুৱা ৰাতিপুৱা জলফাই টেঙা খাইছোঁ দেই ঘৰৰ পৰা কিন্তু একো খাই অহা নাই গেছ হয় নেকি নাজানো অঁ বাটতে এটা জলফাই পালোঁ খাই ল'লোঁ এতিয়া আকৌ ৰবাব টেঙা খাম অলপ পিছত হয় নে নহয় চাই থাকিব দেখাম নিশ্চয় এয়া আমাৰ ডাঙৰ বাইদেউ দেই অঁ বা বাইদেউ ক'ব জানিছে দেই আপুনি কোন হয় কওকচোন আপোনাৰ পৰিচয়টো কওক আকৌ আমাৰ ইয়াত চশমা আলি বাইদেউ দেই এওঁ চশমা চকু নাথাকে ওপৰতে থাকে আজি আমি ৰবাব টেঙা খাম এয়া চাওক চশমা মিলে ইমান ধুনীয়া দেখে ছোৱালীজনীক এয়া চাহ আৰু বুট কোনোবা খাই নে বাৰু কেঁচা বুট আৰু চাহ খোৱা মানুহ আছে আমাৰ দেখিছে কেনেকুৱা ভকত এইবিলাক ভকত আনি আৰু ইফালে আকৌ লাজতে মানে একেবাৰে চাওঁ বাইদেউ চাই দিয়কচোন দেৱাশী চোৱাচোন ইফালে হাই কৈ দিয়া ৰাতিপুৱা ঘৰত একো খাই অহা নাই দেই আমি এতিয়া টেঙাহে খাম আৰু বিস্কুট চাহ আৰু কেঁচা বুট খাই লৈছোঁ দিছোঁ নিমখ জলকীয়া চব দিছোঁ দেহা খাবহে লাগে এতিয়া কিন্তু জলকীয়া নিমখ মিঠাতেলো দিয়ে ন কিছুমানে চিনি পাই কোৱা হ'বনে আজি আমি ৰাতিপুৱাই মানে টেঙা খাবলৈ আৰম্ভ কৰিম আৰু খালী পেটত গেছ হ'লে কোনে ৰিক্স ল'ব যোনে টেঙা আনিছে সিয়ে ৰিক্স ল'ব ইফালে ৰিক্স ল'ব এওঁ আনিছে আৰু ইফালে হৈ গ'ল কলপাত ইফালে আমাৰ বাপন বৰদলৈ ৱাইফে লাজত মানে একেবাৰে আজি নাকটো দুহাতমান বেছি দীঘল হৈ গৈছে চাই দিয়ক আকৌ আপুনি হৈছেগৈ নে কটা নাই হোৱা অ' দেহা আৰু কিমান টাইম অঁ খাব নেকি অ' দেউতা খাব নেকি টেঙা পম্পী হৈছেনে এইজনী আমাৰ ভৰি তুলিব আৰামত বহি আছে একদম কামত লাগ তেতিয়াহে খাব পাবি কোনখিনি তোমাৰ জেগা কোনখিনি তোমাৰ জেগা ধুনীয়া নহয় এনেও কথাবোৰ ভালকৈ নহয় কাৰ মাতটো ধুনীয়া ৰং নাম্বাৰ হয় কৰিম এতিয়া হ'বনে জলকীয়া জ্বলা হৈছে না হৈছে অ টেঙা খাব এইখিনি অকণমান মুচি লোৱা লেতেৰা এইয়া কি বগা বগা লাগি আছে আমাৰ নিকলা চকুত মাতে ধুনীয়া কেনেকুৱা টেষ্টি হৈছে মজা এখন মই অলপ খাই চাওঁ খাইছোঁ দেই থোৱা ইয়াত থোৱা এই বাবুটোক দিয়া মোক এটা দিয়া নিমখ অলপ লাগিব ন পাত অকণমান দিয়া তাক অকণমান দিয়া নিমখ অলপ লাগিব নিমখ অলপ দিয়ক ৰ'বা দেই চাওকচোন কেনেকুৱা ৰাতিপুৱা টেঙা জুতি লৈছে এইকেইজনী চাওক এয়া দেখিছে কেনেকুৱা জুতি লৈছে ৰাতিপুৱা বাঢ়ি পেটত আকৌ গেছ হ'লে আমাৰ গাত দুখ নাই দেই যোনে খাইছে সিহঁতে নিজে নিজে ৰিক্স ল'ব অনিতা বাইদেউ এক্সট্ৰাকে দিবি শকু আছে নেকি তাই লাজ লাগে অ' সেইবোৰ কেনেকৈ কয়নো মই নাজানো আকৌ স্পীড এটা আছে স্পীডটো টিপি দিব লাগে তেতিয়া তেনেকৈ হৈ যায় এইবোৰ একো নাজানো কি দম দিয়ে এডালে যদি খোৱা অকণমান গুচাই খোৱা সেই তেতিয়া গুচাব লাগিছিল খাই ভাল লাগিছিল ন খালে খাই মন যায় দে গুচা গুচা খাং দে নিমখ অকণমান আনংগ নেকি সেই আছে দে নিমখ লাগিব খাই বোলে তাক চিধা থৈ দে খাইছোঁ দেই ইয়াৰ পৰা অকণমান লৈছোঁ দেই জলকণ লাষ্টত আঘোণ মাহ ন এইটো পুহ পৰিলে নেকি পুহু আজি কালি 4 আজি 5 গম নোপোৱাকৈ পুহ মাহ গমেই পোৱা নাই আঘোণত ৰবাব টেঙা খোৱাই নহ'লে পুহতে খাইছোঁ ৰবাব টেঙা তেতিয়া আনিব কৈ থকা হয় গমেই নাপালোঁ ন আমি ইংগিত দিবি দে টেঙা খোৱা হোৱাৰ পিছতো আকৌ পাত পেলালোঁ তাৰপিছত আকৌ এটা আছিলে আমি গুচাই লৈছোঁ দেখিছে কম ৰাইক একেটা জীৱ লোকে আঘোণত ৰবাব টেঙা খাই পথাৰত বহি আমি পুহত খাইছোঁ কেনেকুৱা টেলেণ্টেড ব্যক্তি এইকেইটা
এইকেইটা এটা আকৌ গাড়ী পিছত লুকাই আছে এই ব্যক্তিকেইটা লগ খালে মানে নহয় গোটেই য'ত যাওঁ মানে ঘৰ বাৰী হোটেল দোকান নাচাওঁ উৰি যায় আমাৰ কমপ্লেইনো আহে মাজে মাজে তুমি খোৱাচোন মই খালো মই ইয়াৰ পৰা হ'ল মোহে খোৱা নাই দেখিছে কিমান ডাঙৰ চৰিয়াত জোল খাম এতিয়া টেঙা জোল মেইন আমাৰ দেৱাসে বহুত কাম কৰে টেঙা খোৱাৰ পিছত এইখিনি খালে শান্তি লাগে ন হয়নে নহয় কোৱাচোন তোমালোকে টেঙা খোৱাৰ পিছত জোলটো খোৱাটোহে বেছি মজা ন হয় নহয় কালৈ লৈছে মোৰ বান্ধৱী এজনীলৈ লৈছোঁ কি নাম সৰফী হয় নেকি সৰফী বৰা হয় নেকি অঁ টেঙা চেঙা খাই হৈ গ'ল দেই ৰাইজসকল এতিয়া আৰু ল'ৰা ছোৱালী আমাৰ এক্সাম চলি আছে এইবিলাক কাৰ হয় ইউটিউবাৰ ইউটিউবৰ কামানি পইচা ফাৰ্ষ্ট কামানি আহি গ'ল দেখুৱাই এতিয়া কেইটকা পালোঁ জমনি দেই এনেই কৈছে এইকেইজনী পিছে কওক আপোনালোকৰ আজি টেঙা খাই ভাল লাগিলে হয়নে নহয় ভাল লাগিলে খাই তাৰপিছত আমি এতিয়া তামোল খাবলৈ পাণ উলাই আহিছোঁ দেখিছে কেনেকুৱা বান্ধৱী আমাৰ পোৱালীকেইটা একেলগে পঢ়ে আৰু আমাৰ মায়েক কেইজনীহে আমাৰ এজনী তামোল কাটি আছে সৰু মাইনা এজনী চাব দেই তামোল কাটি থকা ব্যক্তিক দেখাই আছো গড়ছে দেখি এই আমাৰ তামোলো কাটি আছে কোৱা আকৌ তামোল কাটি আছো মই তামোল কাটিব নাজানো এজনী আমাৰ যোৰহাটী আনি দেই কোনোবাই চিনি পাইছে নেকি ক'বচোন লাজ বেছি আমাৰ এগৰাকীয়ে লেপেটিকাই বহি লৈছে এয়া ঘৰৰ গৃহস্থ লেপেটিকাই বহি লৈছে যাৰ ঘৰত টেঙা খাইছোঁ এই আমাৰ ডাঙৰ বাইদেউ দেই এগৰাকী এয়া আমাৰ ভণ্টি ধুনীয়াকৈ বহি আছে মোবাইল চাই য'ত গ'লে মানে হাতে কামে লাগিয়ে থাকিব যি কামতে নহওক মোবাইল টিপাটো মেইন হয় নহয় ৰাইজসকল ইফালে তামোল কাটা পৰ্ব চলি আছে আমাৰ টেঙা খাই হৈ গ'ল এতিয়া আমি যাওঁ আৰু ছুটি টাইম হৈ গ'ল পোৱালি চবে যা জুলুঙা বান্ধি আছে ইফালে বাইদেউ নাযায় নেকি আপুনি কিয় আজি নাযায় বোলে তাই আপোনালোক নাযায় নেকি আমাৰ এইকেইজনী কিন্তু আমাৰ এইকেইজনীৰ লগত আমাৰ একো তেজ মঙহ একো সম্পৰ্ক নাই ন তথাপিও আমি খুব ভাল পাওঁ হয় নে নহয় ই এজনী দেখিব নোৱাৰে ন বেলেগ বান্ধৱী দে পোৱালিৰ লগতে মানে আমাক এজনী বেছি আৰু এটা মানুহ এটা মানুহ লগ খাইছো ন তথাপি আমাৰ কি মৰম চেনেহ হয় নে নহয় কোৱা আকৌ নেদেখিলে ফোন কৰি ন বেমাৰ মাথা বিষ হ'লেও মানে সিহঁতৰ লগ পালে মাথা বিষ ভাল হৈ যায় মেডিচিনৰ কাম কৰি সেইকেইজনীৰ লগত থাকিলে আৰু কেইজনীমান আছে নাহিলে আজি সেইকেইজনী ভিডিঅ' চাই জ্বলিব আৰু হয়নে নহয় মাইনুহঁতে আমি একেবাৰে ক'ত যাই থাকোঁ দেই বাই বাই আমাৰ ৰেলগাড়ীখন গৈ আছে এখনৰ পিছত এখন ৰেলগাড়ী গৈ আছে এই আগত সেই বগা ৰেলগাড়ী পিছত এখন এইটো এটা আৰু মই পিছে আৰু এজনী সেই পিছে লাইন লাগি আমি আহি আছোঁ গৈ আছোঁ এতিয়া স্কুললৈ কোৱাচোন কি চাবা জোনালৰ ভিডিঅ' চোৱা ভাল লাগে নাই তুমি চোৱা নে নোচোৱা হা নিকলাছ নিকলাছ চোৱা নে নাই চোৱা ভাল লাগে আইতাকো দেখুৱাই দিয়া তুমি চাইছা নাই কেনেকুৱা হ'ল চব কৰিছা হয় নেকি আজি টপাতলিত বজাৰ আছে ৱেডনেছডে বুধবাৰ বজাৰ ৱেডনেছডে নেকি বজাৰ এতিয়া আমি দোকানত নামিম ন পাপা দোকানত নামিম পাপাক অলপ হেল্প কৰি তাৰপিছত ঘৰত যাম দাদা এইখিনি ৰাখি দিয়ক ছাইডত ৰাখি দিয়ক আমি আহি পাই গ'লোঁ হাজবেণ্ডৰ দোকানৰ সন্মুখত এতিয়া হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ বাহিৰত আমাৰ ভাতৰ উৰুৱা কান্দি আছে সেইটো শুনিব পাৰে আপোনালোকে তে মাত দি আছে মই তেতিয়া স্কুলৰ পৰা আহিলোঁ আহি লগৰকেইজনীৰ লগত টেঙা চেঙা খালোঁ দেখিলে আপোনালোকৰ নিশ্চয় তাৰপিছত আহি মই হাজবেণ্ডৰ দোকানত সোমালোঁ দোকানৰ পৰা আহি আকৌ ভাত পানী খাই দিয়ে অকণমান ৰেষ্ট লৈছোঁ
অলপ ৰেষ্ট লোৱা মানে আৰু অলপ পিছত যাব হ'বই আমাৰ আজিও আমাৰ প্ৰেক্টিছ আছে কাৰাতে অলপ পিছত যামেই আৰু যোৱাৰ আগতে ভাবিছোঁ আপোনালোকক মই বস্তু কেইটামান অৰ্ডাৰ দিলোঁ আহিছে দেখাওঁ এইটো কুৰ্তি অৰ্ডাৰ দিছিলোঁ আহি গ'ল আমাৰ ল'ৰাই পিছে আগতীয়াকৈ চব পেকিং খুলিলে দেই খুলি দেখাইছোঁ তো বেল আহিছে বেলটো ভালেই আহিছে ইমান বেয়া অহা নাই ভালে আহিছে এটা বেল আহিছে লেডাৰৰ কালাৰত আহিছে বেল এটা আৰু এইটো কুৰ্তিটো কুৰ্তি আহিছে কুৰ্তি মানে এইটো আপোনাৰ লং ফ্ৰক এইটো লং ফ্ৰক পিন্ধিলে আপোনালোকে দেখিব এইটো লং ফ্ৰক আহিছে ভালেই আহিছিলে ইমান বেয়া অহা নাই এইটো চিফন ষ্টাইলৰ কাপোৰটো আৰু তলত এটা কাপোৰ আছে ব্লেক ভাল আহিছে ইমান বেয়া অহা নাই আৰু আপোনাৰ আজিকালি যে এইদৰে চাদৰ মেখেলাবিলাক পায় এই উকা উকা এইযোৰ অৰ্ডাৰ দিছিলোঁ এইযোৰ আহিছে এইবিলাক গাঁঠা আহিছে জুলুমবিলাক মই ভাবিছোঁ ইয়াত বগা জুলুম গাঁঠি ল'ম তো এইযোৰ আহিছে তাৰপিছত আৰু এযোৰ দিছিলোঁ এইযোৰ আহিছে পেৰট গ্ৰীণ মোৰ নাই অৱশ্যে এইটো কালাৰ দোকানত পেৰট গ্ৰীণ এযোৰ আহিছে ইমান বেয়া অহা নাই ভালে আহিছে দেখিছেনে আপোনালোকে এনেকুৱা এইযোৰ ইয়াৰ লগত মেখেলা আছে ব্লাউজ পিছো আছে আৰু ল'ৰাৰ কাৰণে এযোৰ কাপোৰ অৰ্ডাৰ দিছিলোঁ বিয়া ছিজন যিহেতুকে মানে এটা হোৱাইট চাৰ্ট আছে এইটো হোৱাইট চাৰ্ট এটা ব্লেজাৰ ষ্টাইল আছে ওপৰত পিন্ধিব পৰা আৰু এটা পেণ্ট গ্ৰে কালাৰ আৰু টিকলু মিকলু ট্ৰাই এডাল আছে দেখিছেনে ইমান মৰম লগা টিকলু মিকলু চাওকচোন এইকেইটাই অৰ্ডাৰ দিছিলোঁ আহি গ'ল আজি তো আপোনালোককো দেখালোঁ ময়ো চালোঁ কেনেকুৱা আহিছে বস্তুকেইটা ইমান বেয়া অহা নাই যেনেকুৱা দাম তেনেকুৱা বস্তু আহিছে ভালেই আহিছে অৱশ্যে কিছুমানে কয় অৰ্ডাৰ দিলে বেয়া বস্তু আহে কিবা কিবি মই পিছে আজিলৈ যিমান অৰ্ডাৰ দিছোঁ ইমান বেয়া পোৱা নাই লকডাউনৰ পৰা অনলাইন শ্বপিং কৰিছে ক'লেও ভুল নহ'ব চাগে কাৰণ লকডাউনত যিহেতু দোকান চোকান যাব পৰা নাছিলে চববিলাক অনলাইনৰ পৰাই লওঁ আকৌ মই মিছো এপটোৰ পৰাই লওঁ দেই বাকী এপৰ পৰা নলওঁ তাৰ পৰাই লওঁ যিহেতু ভালে আহিছে বাৰু বেয়া অহা নাই তেতিয়াহ'লে আপোনালোকক লগ পাম সন্ধিয়াকৈ চাই থাকিব আমি এতিয়া বেলেগ হোটেলত আহিছোঁ আমি আজি মাকটাকে ইয়াতে কিবা এটা খাই যাম ন হোটেলতে ৰাতি ভাত নাখাওঁ দেই দুইটাই হ'ব নাই হা খানা দিয়া আগতে আমাক এয়া হালোৱা দিছে শ্ৰদ্ধাজি ধাবা টপাতলি হাইৱে ওচৰতে আছে আহিলে আপোনালোকে সোমাব পাৰে টেষ্টি হৈছে টেষ্টি আছে ভাল লাগিছে খাই তোমাক এটা টেষ্টি হয়নে টেষ্টি হৈছে মই এয়া ম'ম' খাইছে দেখিছে আমাৰ জোনালে গোটেই মুখ ফুলাই ফুলাই খাইছে একদম ম'ম' পিয়ৰ তাত ম'ম' জ্বলাখিনি আকৌ নাপায় দেই ম'ম' চুপৰ জ্বলাখিনি কিন্তু বেলেগ বস্তু খালে আকৌ তাৰ জ্বলা লাগে ল'ৰাই তাৰ চুপখিনি খাব নোৱাৰিলে মই খাই দিছোঁ দেই চুপটো কিন্তু ধুনীয়া ম'ম' চুপটো আমি খাই বৈ এতিয়া হোটেলৰ পৰা ওলালোঁ দুইটাই ৰাস্তাত যাই থাকিম অকলে অকলে লোকেল জেগা আৰু ন দুইটাই অকলে যাব পাৰিম চাইডে চাইডে গৈ আছোঁ তুমি এনে ভয়ে খোৱা মই থকা কাৰণে ভয় খোৱা নাই শুনিছে মই এনে ভয়ে খাওঁ সি থকাৰ কাৰণেহে মই ভয় খোৱা নাই তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ যদি আপোনালোকে গাড়ী আহি আছে মজা যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব যি আছে চব কৰি দিব আৰু তেতিয়াহ'লে আজিলৈকে বাই